প্ৰেম বোলা বস্তুটোৱে এক আমোদজনক। প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত এবাৰ হ'লেও কাৰোবাৰ নহয় কাৰোবাৰ প্ৰেমত পৰে। আৰু যেতিয়া প্ৰেমৰ অনুভূতি হয় তেতিয়া মনলৈ এটাই চিন্তা ভাৱ আহে যে মই যিদৰে ভাল পাওঁ তেওঁ বা তাইও মোক সেইদৰে সঁচাকৈ ভাল পায় নে প্ৰেমৰ অভিনয় কৰে নে কেতিয়াবা মোক ঠগি গুচি যাব। আপোনাৰ মনলৈ যদি কেতিয়াবা এবাৰ হ'লেও এই ভাৱটো আহিছে তেন্তে ভিডিঅ'টোৰ শেষলৈকে লগত থাকিব। কাৰণ আজি এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাক কোনেও প্ৰেমৰ নামত ঠগিব নোৱাৰিব। আপুনি জানিব পাৰিব মিছা প্ৰেমৰ 5টা লক্ষণ, যাৰ দ্বাৰা আপুনি গম পাব যে আপোনাক সঁচাকৈ ভাল পায় নে অভিনয় কৰি আছে। চেনেলটোত যদি আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পাব পাৰে। তেন্তে জানো আহক মিছা প্ৰেমৰ 5টা লক্ষণ। মিছা প্ৰেমৰ পঞ্চম লক্ষণটো হৈছে মিছা প্ৰেমত ভাল বুজাবুজি নাথাকে। মিছা প্ৰেম কৰা সকলৰ মাজত কেতিয়াও ভাল বুজাবুজি নাথাকে। দিনটোৰ ভিতৰত বেছিভাগ সময়ে এজনে আনজনৰ ভুলবোৰ বা দুখবোৰ খুচৰি থকা বা সৰু সৰু কথাত কাজিয়া লাগিয়ে পাৰ কৰি দিয়ে। তেওঁ আপোনাৰ সমস্যা, আপোনাৰ জীৱন আৰু আপোনাৰ ভৱিষ্যতক লৈ একো প্ৰয়োজনীয়তা নাথাকে। তেওঁ সকলো ক্ষেত্ৰতে কেৱল মাত্ৰ নিজৰটোহে দেখা পায় আৰু নিজৰটোহে বুজে। আৰু সেইবাবে দুয়োৰে মাজত এটা ভাল বুজাবুজি কেতিয়াও নাথাকে। কিন্তু প্ৰকৃত প্ৰেম কৰা সকলৰ মাজত এটা ভাল বুজাবুজি থাকে। এজনে আনজনৰ কথাবোৰ গুৰুত্ব সহকাৰে শুনে আৰু বুজিব চেষ্টা কৰে। চতুৰ্থ লক্ষণটো হৈছে আপোনাক সলনি কৰিব বিচাৰিব আৰু নিজৰ অধীনত ৰাখিব বিচাৰিব। মিছা প্ৰেম কৰা সকলৰ এটা লক্ষণ আপুনি লক্ষ্য কৰিব, তেওঁ বা তাই আপোনাক সদায় সলনি কৰাৰ চেষ্টা কৰিব আৰু আপোনাক নিজৰ অধীনত কৰি ৰাখিব বিচাৰিব। যেতিয়া আপোনাক প্ৰথমে কোনোবাই ভাল পায় তেতিয়া আপোনাৰ সকলো সৰু ডাঙৰ কথা, আপোনাৰ সকলো অভ্যাস বা স্বভাৱ ভাল লাগে। কিন্তু লাহে লাহে তেওঁ আপোনাক সলনি কৰিব বিচাৰে আৰু আপোনাৰ জীৱনটো তেওঁৰ মতে তেওঁৰ অধীনত চলাব বিচাৰে। যদি কোনো ব্যক্তিয়ে নিজৰ বেয়া অভ্যাসবোৰৰ কথা প্ৰকাশ কৰে আৰু নিজক শুধৰাব বিচাৰে, আপোনাৰ বেয়া অভ্যাসবোৰ ভদ্ৰতাৰে আপোনাক বুজায় আৰু ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে, তেন্তে সেয়া ভাল কথা। প্ৰত্যেক সম্পৰ্কতে এইটো বুজাবুজি থাকিবই লাগে। কিন্তু যদি তেওঁ বা তাই আপোনাৰ সেই ভুলবোৰ আঙুলিয়াই দিয়ে যিবোৰ আপুনি কৰাই নাই আৰু আপোনাক নিজৰ অধীনত নিজৰ মতে চলাব বিচাৰে, তেন্তে এইটো একেবাৰে গ্ৰহণযোগ্য নহয়। তৃতীয় লক্ষণ হৈছে মিছা প্ৰেমত একো ভৱিষ্যত পৰিকল্পনা নাথাকে। মিছা ভালপোৱাসকলৰ ভৱিষ্যতক লৈ একো পৰিকল্পনা বা প্লেনিং নাথাকে। এনেধৰণৰ লোকে নিজৰ জীৱনক লৈ বা আপোনাক লৈ বা আপোনাৰ সম্পৰ্কক লৈয়ে হওক কেতিয়াও একো ভৱিষ্যত পৰিকল্পনা নকৰে। যেতিয়া আপুনি এইবোৰৰ বিষয়ে সুধিব তেতিয়া আপোনাক এটাই উত্তৰ দিব, যিটো প্ৰায় সকলো মিছা ভালপোৱাসকলে দিয়ে। তেওঁ বা তাই আপোনাক ক'ব, মই তোমাক বহুত ভাল পাওঁ কিন্তু মই বিয়া পাতিব নোৱাৰোঁ আৰু তোমাৰ সৈতে বিয়াত বহিব নোৱাৰোঁ। কেতিয়াবা তেওঁ বা তাই আপোনাক তেওঁৰ ঘৰৰ মানুহে স্বীকাৰ নকৰে বা নামানে বুলি ক'ব আৰু বিভিন্ন অজুহাত দেখুৱাব। এইবোৰৰ পৰা আপুনি বুজি পাব যে আপোনাক বা আপোনাৰ সম্পৰ্কক লৈ তেওঁৰ ওচৰত একো ভৱিষ্যতৰ পৰিকল্পনা নাই। দ্বিতীয় লক্ষণটো হৈছে স্বাৰ্থ সাপেক্ষে প্ৰেম। মিছা প্ৰেমত সকলোতে স্বাৰ্থ থাকে। নিজৰ স্বাৰ্থ অবিহনে এনে লোকৰ একো কথাই নহয়। এই পৃথিৱীত কেৱল মাত্ৰ আপোনাৰ মাক দেউতাকৰ বাহিৰে আন কোনেও আপোনাক নিস্বাৰ্থভাৱে ভাল পাব নোৱাৰে। প্ৰত্যেক সম্পৰ্কতে কিবা এটা স্বাৰ্থ থাকেই, কিন্তু সেই স্বাৰ্থটো ইমান বেছি বাঢ়ি যাব নালাগে যে আপোনাৰ সম্পৰ্কত সেই কথাৰ প্ৰভাৱ পৰে বা নিজৰ প্ৰেমৰ সম্পৰ্কটোৱেই শেষ হৈ যায়। মিছা ভালপোৱাত আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ হৈছে শাৰীৰিক সম্পৰ্ক। মিছা ভালপোৱাজনে আপোনাৰ সৈতে দিনটোত যিমানেই কথা পাতিব তাৰ ভিতৰত বেছিভাগেই আপোনাৰ শাৰীৰিক সম্পৰ্কীয় হ'ব। আপুনি এই কথাষাৰ লক্ষ্য কৰিব, যিজনে আপোনাক সঁচাকৈ ভাল পায় সেইজনে আপোনাৰ পৰিয়ালৰ বিষয়ে কথা পাতিব, আপোনাৰ জীৱনৰ বিষয়ে কথা পাতিব, আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কথা পাতিব। কিন্তু এজন মিছলীয়া ব্যক্তি বা প্ৰেমিকে কেতিয়াও এইবোৰৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁ আপোনাৰ পৰা মাত্ৰ এটাই বস্তু বিচাৰে আৰু সেইটো হৈছে শাৰীৰিক সম্পৰ্ক। এইবোৰে হ'ল 5টা লক্ষণ যাৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ভালপোৱা সম্পৰ্কটো সঁচা নে মিছা। যদি তেওঁ বা তাইৰ মাজত এইবোৰ লক্ষণ আছে তেন্তে সাৱধান হওক আৰু এনে সম্পৰ্কৰ পৰা বাচি থাকক। কাৰণ এনে ভালপোৱাত কেৱল প্ৰতাৰণাহে পাব। আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে বহুত ধন্যবাদ।